So good morning guys, welcome back to my channel. এতিয়া মই উঠিলোঁ টোপনিৰ পৰা উঠি এতিয়া কিবালৈ যাম, ফিল্ডলৈ যাম, ফিটনেছ এৰিনা ফিৰছে এক্সাৰচাইজ কৰিম কাৰণ ৱৰ্কআউট ইজ মেণ্ডেটৰী ফৰ ইয়ৰ হেল্থি বডি লাগে আমাৰ ফ্ৰেছ মাইণ্ড, এইটো কাৰণে আমি এক্সাৰচাইজটো ৰেগুলাৰ কৰাটো প্ৰয়োজন, ঠিক আছে। আৰু আজিকালি যি ভেজাল খানা। তো গাইজ এতিয়া আছাম পুলিচ প্লাছ কামাণ্ডো বেটেলিয়নৰ ৰিটাৰ্ণ এক্সাম আহিলে। ৰিটাৰ্ণ এক্সাম হোৱাৰ পাছত চাগে চাইক'মেট্ৰিক টেষ্ট হ'ব, কিবা কিবি হ'ব। ইয়াৰ পাছত কথাটো হ'ল ৰানিংটো এতিয়ালৈকে কোনে কোনে কৰি আছে, আৰুতো পিছত ওলাব আছাম পুলিচৰ কাৰণে। কণ্টিনিউ কৰি থাকিব লাগে। কেলৈ ৰানিংটো এনেকুৱা বস্তু নহয়, আজি এডমিট ওলাইছে, 2-3 মাহ আগত এডমিট ওলাইছে, ৰানিং ষ্টাৰ্ট কৰিছোঁ, পূৰা উশাহ নোপোৱাকৈ দৌৰিছোঁ, 2 বেলা 3 বেলা ৰাতিও দিনে পূৰা এনেকৈ ৰানিং নহয়। ৰানিং হৈছে কণ্টিনিউ কৰা হৈছে, ডিচিপ্লিন। মেইন বস্তু হৈছে ডিচিপ্লিন। আপোনালোকে ডিচিপ্লিন ফ'ল' কৰে, লাহে লাহে ৰানিং আহিব। এদিনতে দুদিনতে ৰানিং অহা বস্তু নহয়, তাৰো ৰানিঙৰো বহুত টেকনিক আছে। এনে দিনে ৰাতিয়ে 1-2 মাহ প্ৰেক্টিছ কৰিলে ৰানিং নাহে, কেতিয়াও নাহে, টাইমিং ভাল নহ'বই। কাৰণ তাত গৈ আপোনালোকে ফিল্ডত এজনৰ বা দুজনে অকলে অকলে দৌৰি আছে, তাত গৈ 10জন 12জন 20জন এনেকৈ দিয়ে, সিহঁতক ক্ৰছ কৰোঁতে ভাগৰটো গোটেই মৰি যায়, মানে যিমান এনাৰ্জি আছিলে তাৰ আধা এনাৰ্জি গুচিয়ে যায়। তাৰপিছত মনটোৱে কয় নদৌৰো আৰু বুলি কৈ দিয়ে। গতিকে প্ৰেক্টিছটো ৰেগুলাৰ কৰিব লাগিব। লাগিলে এদিনত 1600, এতিয়া গৈ 1600 যে মাৰিব লাগিব এনে কথা নহয়। আপোনালোকে গৈ ফাৰ্ষ্ট 5 পাকে মাৰক, এনেকৈ ষ্টাৰ্ট কৰক, অলপকৈ ষ্টাৰ্ট কৰক, নিজে ভাল হৈ যাব। কিন্তু এই ইণ্টাৰভিউ গ'ল, ৰানিং এৰিলোঁ, ইণ্টাৰভিউ আহিলে ৰানিং ষ্টাৰ্ট, এনেই কেতিয়াও ছাকচেছ নহয়, টাইম লাগিব। তো এক্সাৰচাইজটো কৰি থাকিব, অকল ইণ্টাৰভিউ পাম বুলিয়ে নহয়, এক্সাৰচাইজটো কৰি থাকিলে নিজৰে কিবা এটা ভাল হৈ থাকিব, মন ভাল হৈ থাকিব, ফিটনেছটো ভাল হৈ থাকিব। তাৰপাছত কিবা নহয় কিবা এটাত লাগি যাব। এটাত কিবা এটা বস্তু ট্ৰাই কৰি থাকিলে সেইটোত নহ'লেও কিবা এটা বেলেগত হৈ যাব। তো গতিকে মই আছাম পুলিচৰ কাৰণে ফাৰ্ষ্ট ABUBৰ কাৰণে ট্ৰাই কৰিছিলোঁ। ABUBত নাপালোঁ, কিন্তু মই তাৰ আণ্ডাৰতে, আছাম পুলিচৰ আণ্ডাৰতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত পাইছোঁ। মই এজ এ ইমাৰ্জেঞ্চি ৰেস্কিউৰ ছাৰ্ভিচ কৰি আছোঁ এতিয়া। এনেকুৱা কথাবোৰ হ'ল ডিচিপ্লিনটো মেইনটেইন কৰি ৰাখিব লাগে, তেতিয়া ছাকচেছ হোৱাৰ চান্সটো বাঢ়ি যায়। আৰু এইটোৱে। তো গাইজ কথাটো হ'ল ABUB প্লাছ কামাণ্ডোখিনি বাৰু নহয়, একচুৱেলি ABUBখিনিৰ এডমিট দিছে। এডমিট দিয়াৰ পাছত এতিয়া আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ কাৰণে আপোনালোকে কি পঢ়িব? ফাৰ্ষ্ট কথা, ৰিটেন এক্সামৰ কাৰণে আপোনালোকে মানে বহুতে ভিডিঅ' বনাই, কিবা কিবি বনাই, এইবোৰ ৰিলচ এই ধেৰ কিবা কিবি, মানে এইটো বহুত দুনিয়াখনৰ গোটেই বস্তু এড কৰি পঢ়াবলৈ ট্ৰাই কৰে, প্লাছ কোৰ্চ এইবোৰ বিক্ৰী কৰে আৰু দেই। তো মই এইটো কথা আপোনালোকক জনাব বিচাৰিছোঁ, ABUB এক্সামৰ কাৰণে ধেৰ কিবা কিবি পঢ়িব নালাগে। আপোনালোকে যদি ক্লাছ 5ৰ পৰা 8লৈকে যদি কিতাপখিনি কমপ্লিট ক্লিয়াৰ কৰি লয়, তকৰিবান হৈ যাব। আৰু আপোনালোক বুলি কয় মেইনলি মেথছ, ৰিজনিং আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত বেছি গুৰুত্ব দিব। যদি এইকেইটা ক্লিয়াৰ থাকে তেনেহ'লে ইজিলি ৰিটেনত নাম হোৱাৰ চান্স আছে। কাৰণ জিকে আপুনি কিমান পঢ়িব মোক এইটো কওক। মানে লাখ জিকে আছে, আপুনি পঢ়ি শেষ কৰিব নোৱাৰে। যে তাৰ পৰা যে আপোনাৰ কমন আহিব এনেকুৱা কথা নহয়। অ'কে, কমন আহিব পাৰে, কিন্তু একদম কনফাৰ্মকৈ ক'ব নোৱাৰে যে এইটোৱে আহিব বুলি। কিন্তু মেথছ ৰিজনিংখিনি আপোনাৰ মোটামুটি আপুনি জানে যে পাইথাগৰাছৰ সূত্ৰটো কি, প্লাছ আপোনাৰ ত্ৰিগোণমিত্ৰিখিনি, এইখিনি তাৰ পৰা আপোনাৰ কি বেলেগ দিব কওকচোন। এই তাৰে সূত্ৰ বহালে এনচাৰ পায়ে যাব। সূত্ৰ বহাবলগীয়া ইমান টান মেথছো নাহে, ইজি আহে, ইমান টান নহয়। প্লাছ এনেকুৱা যিবোৰ বহুত এইবোৰ কোৰ্চ বিক্ৰী কৰি থাকে, এইবোৰত বেছি গুৰুত্ব নিদিব। আপোনালোকে নৰ্মেলি যিখিনি কিতাপ আছে, প্লাছ আজিকালি ক্লাছ 9ৰ চাগে 9-10ৰ এইখিনি এছামিছখন যিখিনি আছে, তো জাতি জনগোষ্ঠীৰ কাৰণে যথেষ্ট। জাতি জনগোষ্ঠী জানিব যদি বিচাৰে, ক্লাছ 9ৰ পৰা 10ৰ এই এছামিছখন আপোনালোকে চেক কৰি চাব, একদম A to Z ক্লিয়াৰকৈ দিয়া আছে। তো এইখিনিয়ে আপোনালোকে প্ৰিপাৰেশ্যন কৰক তাৰ বাবে। আৰু যদি কিবা লাগে হেল্প, কিবা কিবি পঢ়াৰ ক্ষেত্ৰত বা নোট কিবা, মই ফ্ৰী অফ কষ্ট দি দিম, টেনশ্যন নাই, আছে মোৰ লগত PDF বাগেৰা চব। কমেণ্ট কৰি জনালে হ'ল। অ'কে, তো হেল্ল' গাইজ, এতিয়া আমাৰ এক্সাৰচাইজ বান্দৰটো জঁপিয়াই আছে। আমাৰ এক্সাৰচাইজ কৰি হ'ল এতিয়া
তো এতিয়া ৰুমলৈ যাব ওলাইছোঁ। তো যদি ভিডিঅ' ভাল লাগিছে একদম কনফিউজ নকৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, একদম লগৰ ফ্ৰেণ্ডবোৰক পঠাই দিয়ক। আৰু কিবা কণ্টেণ্ট লাগিলে যি লাগে সুধিব পাৰে, বঢ়িয়াকৈ মনোৰঞ্জন কৰিম, টেনশ্যন ল'ব নালাগে। অকল অলপ প্ৰাইভেচি ৰাখি ক'ব আৰু মনোৰঞ্জনটো। ঠিক আছে, অ'কে, বাই বাই গাইজ।